হাঁহি সোমাব লাগে। নমস্কাৰ উন্নত ভিডিঅ'লৈ মই আপোনালোক সকলোকে অমৰনাথ চেনেললৈ স্বাগতম জনাইছোঁ। 298 বছৰীয়া এখন পালনাম টিটকুচি গাঁৱত, গতিকে সেই পালনামখন মই চাবলৈ গ'লোঁ। তাৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে আমাৰ এখন নতুন শ্বৰ্ট ফিল্ম দ্য বিগ লাই দৃশ্যগ্ৰহণ চলি আছে। তাৰে কিছু দৃশ্য পূব কামৰূপ মহাবিদ্যালয়ত লোৱা গৈছে, তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এক দেখি এনে হাঁহি তাক দেখি বেপাৰ কৰা এইটো আমাৰ কলেজৰ নিয়ম। কলেজত সোমালে চবে হাঁহি সোমাব লাগে। এইবোৰ বাদ দে, হিষ্ট্ৰী মেজৰ এই 22 নম্বৰ দুশ 98তম পালনাম মহোৎসৱ শ্ৰী শ্ৰী অনন্ত সত্ৰ টিটকুচি কামৰূপ। আহক পালনামৰ ভিতৰলৈকে যাওঁ। খাই দিব নাই ধৰি যাব
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। খুব সুন্দৰ অনুষ্ঠান মই চালোঁ, আপোনালোককো দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন দৰ্শকে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।